আমি জীৱনত সকলোৱে সুখ বিচাৰো, উন্নতি বিচাৰো, কৃতকাৰ্যতা বিচাৰো। কিন্তু কেতিয়াবা জীৱনত এনেকুৱা সময় আহি পৰে আমি কি কৰিম কি নকৰিম কনফিউজ হৈ যাওঁ। আপুনি যদি এটা সমস্যামুক্ত জীৱন বিচাৰিছে আৰু আপুনিও যদি জীৱনত উন্নতিৰ শিখৰত আৰোহণ কৰিব বিচাৰিছে, তেতিয়াহ'লে জীৱনত এই 5টা কথা নিশ্চয় প্ৰয়োগ কৰক। যদি আপুনি এই 5টা কথা আপোনাৰ জীৱনত প্ৰয়োগ কৰে, দেখিব আপুনিও ক্ৰমে উন্নতিৰ জখলাত বগাবলৈ আৰম্ভ কৰিছে। প্ৰথম কথা হ'ল লাভ ইয়ৰছেল্ফ। জীৱনত সুখী আৰু কৃতকাৰ্য হ'বৰ বাবে সেল্ফ লাভ অতিকৈ প্ৰয়োজনীয় বস্তু। যদি আপুনি বিচাৰে যে মানুহে আপোনাক ভাল পাওক বা পছন্দ কৰক, আৰু যদি আপুনি বিচাৰে যে মানুহ আপোনাৰ প্ৰতি এট্ৰেক্ট হওক, তেতিয়াহ'লে এইটো অতি প্ৰয়োজনীয় কথা যে প্ৰথমে আপুনি নিজেই নিজক ভাল পাওক বা পছন্দ কৰক। যেতিয়ালৈকে আপুনি নিজেই নিজকে পছন্দ নকৰিব আৰু নিজেই নিজকে এট্ৰেক্টিভ বুলি নাভাবিব, তেতিয়া অন্য মানুহক আপুনি কেতিয়াও এট্ৰেক্ট কৰিব নোৱাৰিব। 2 নম্বৰ কথাটো হ'ল বি মাইণ্ডফুল অফ ইয়ৰ ৱৰ্ডছ। আপুনি যি কথা কয় বা যি ভাবে, সেই সকলোবোৰ এই বিশ্ব ব্ৰহ্মাণ্ডত প্ৰৱেশ ঘটে। অৰ্থাৎ আপোনাৰ সকলো কথা আৰু থটছ এই বিশ্ব ব্ৰহ্মাণ্ডই শুনি আছে, এই বিশ্ব ব্ৰহ্মাণ্ডই গ্ৰহণ কৰি আছে, আৰু তেনে ধৰণৰ ৰিজাল্টছেই আপোনাৰ জীৱনলৈও উভতি আহে। সেইকাৰণে আপুনি যথেষ্ট এৱেয়াৰ হ'ব লাগিব যে আপুনি কেনে ধৰণৰ কথা বাৰ্তা কৈ আছে আৰু কেনে ধৰণৰ থটছ আপুনি জীৱনত ৰাখিছে। যেতিয়া আপুনি অন্য মানুহৰ সৈতে কথা পাতে, আপুনি বেছিভাগ সময় নিজৰ সমস্যাৰ বিষয়ে পাতে। আপোনাৰ জীৱনত যিখিনি বেয়া হৈ আছে সেইবিলাকৰ বিষয়ে আপুনি বহুত কথা কয়, আৰু সেইকাৰণে আপোনাৰ চৌপাশৰ ভাইব্ৰেশ্যনটো তেনেধৰণৰেই হৈ যায় আৰু আপোনাৰ এনাৰ্জিও সেই ধৰণৰেই হৈ যায়, যাৰ কাৰণে আপোনাৰ জীৱনলৈও ছেম কণ্ডিশ্যনছ পুনৰ উভতি আহে। সেয়েহে আপুনি যি কয় আৰু যি ভাবে তাৰ ওপৰত যথেষ্ট ধ্যান দিয়াটো অত্যন্ত প্ৰয়োজনীয়। 3 নম্বৰ কথাটো হ'ল ডোন্ট বি ৰিজেণ্টফুল। আপুনি জীৱনত যিয়েই এচিভ কৰিব বিচাৰিছে বা যি আপুনি মেনিফেষ্ট কৰিব বিচাৰিছে, কেতিয়াও কাকো ঘৃণা নকৰিব। কাৰোৰে প্ৰতি প্ৰতিশোধ পূৰণৰ ভাৱনা কেতিয়াও নাৰাখিব। ইয়াৰ ফলত আনৰ প্ৰতি নহয়, কিন্তু আপোনাৰ শক্তি সামৰ্থ্য সদায় কমে গৈ থাকিব। সেয়েহে আপোনাৰ ইণ্টেনশ্যন সকলোৰে বাবে একে ৰাখক, কাৰণ কাৰোবাক আপুনি ঘৃণাৰ দৃষ্টিৰে চালে আপোনাৰ পজিটিভ ভাইব্ৰেশ্যন সদায় কমে গৈ থাকিব। 4 নম্বৰ কথাটো হ'ল লাৰ্ণ হাউ টু থিংক ছাকচেছফুলি। আপুনি সদায় নিজৰ বিচাৰৰ ওপৰত ধ্যান ৰখাটো খুবেই প্ৰয়োজনীয়। আপোনাৰ মন মগজু এটা কম্পিউটাৰৰ দৰে। যদি আপোনাৰ সন্মুখত এটা কম্পিউটাৰ ৰখা হয়, যদি আপুনি তাক ভালদৰে ব্যৱহাৰ কৰিব নাজানে, তেতিয়া সি আপোনাৰ কাৰণে ইউজলেছ। কিন্তু যদি আপুনি কম্পিউটাৰটো ভালদৰে চলাব জানে বা তাৰ প্ৰগ্ৰেমিং জানে, তেতিয়াহ'লে আপুনি সেই কম্পিউটাৰটোৰ জৰিয়তে বহুত এক্সট্ৰা অৰ্ডিনাৰী কাম কৰিব পাৰে। সেয়েহে আপোনাৰ মন মগজু আপুনি সদায় নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আপোনাৰ চিন্তা ভাৱনাক সদায় নিয়ন্ত্ৰণত ৰাখিব লাগিব, যাৰ জৰিয়তে আপুনি জীৱনলৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব। যদি আপুনি এনে নকৰে, যদি আপুনি নিশিকে কেনেকৈ আপোনাৰ মন মগজুক নিয়ন্ত্ৰণ কৰিব লাগে, তেতিয়া আপোনাৰ মগজুৱে সদায় বিপৰীত দিশত কাম কৰিবলৈ ধৰিব, অৰ্থাৎ এই নিগেটিভ ছাইডত কাম কৰিবলৈ আৰম্ভ কৰি দিব। সেয়েহে মন মগজু সদায় নিয়ন্ত্ৰণত ৰাখি চিন্তা চৰ্চা কৰিব। 5 নম্বৰ আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল হেল্প আদাৰ্ছ। আপুনি জীৱনত যিখিনি পাবলৈ বিচাৰিছে, এটা কথা সদায় মনত ৰাখিব, অন্য মানুহক সদায় সহায় কৰিব। সহায় কৰাৰ অৰ্থ এইটো নহয় যে আপুনি কেৱল মানুহক ধন টকা পইচাৰেহে সহায় কৰিব। মানুহক আপুনি এনেধৰণেও সহায় কৰক যাতে তেওঁলোকৰ জীৱনত অলপ হ'লেও কোৱালিটি ইম্প্ৰুভ হয়, যাৰ কাৰণে তেওঁলোকে জীৱনত আনন্দ উপভোগ কৰিব পাৰে। পৃথিৱীত যিমানবিলাক ছাকচেছফুল মানুহ আছে, তেওঁলোকে বা তেওঁলোকৰ কোম্পেনীয়ে
এনেধৰণৰ কাম কৰি আছে যাৰ জৰিয়তে মানুহৰ জীৱনৰ কোৱালিটি ইম্প্ৰুভ হৈছে। সেয়েহে যদি আপুনি জীৱনত সুখী আৰু কৃতকাৰ্য হ'ব বিচাৰিছে তেতিয়াহ'লে আপুনি আন মানুহক সহায় কৰিবই লাগিব। যদি আপুনি 5টা কথা জীৱনত এপ্লাই কৰে বা ফ'ল' কৰে তেন্তে বিশ্বাস ৰাখক যি আপুনি জীৱনত পাব বিচাৰিছে আপুনি নিশ্চয় পাব আৰু আপোনাৰ জীৱনটো সুখেৰে ভৰি পৰিব। ধন্যবাদ।